And welcome to Amphan Dorangat Family ৰাখালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে আজি ভিডিঅ' আনিছোঁ নেপিয়াৰ ঘাঁহ লৈ। আপোনালোকে চাব নেপিয়াৰ ঘাঁহ মই লগাই দিছিলোঁ আৰু ইয়াৰ পৰা কটা হৈছে আৰু বহুত মানুহে লৈ গৈছে ইয়াৰ পৰা। চাব আপোনালোকে আৰু ইয়াৰ গৰুটো আছে আৰু এইফালে আছে। মই লগাই দিছিলোঁ ভালেকেইটা কাটি দিছোঁ এতিয়া আৰু বেলেগো লৈ গৈছে লগাই দিছে। আৰু ইফালে আছে আপোনালোকৰ যদি কোনোবাৰ লাগে লৈ যাব পাৰে। ইয়াৰ পৰা নেপিয়াৰ ঘাঁহৰ দণ্ডবিলাক লৈ যাব পাৰে আপোনালোকে। নেপিয়াৰ ঘাঁহ যদি লাগে আপোনালোকক লৈ যাব পাৰে আৰু আছে মই আপোনালোকক দিব পাৰিম। আপোনালোকে কণ্টেক্ট কৰিব মোৰ লগত। আপোনালোকে আৰু ইফালে আছে মই এইকেইটামান দেখালোঁ আৰু বেলেগ ঠাইত আছে। আপোনালোকে যদি এই ঘাঁহটো যদি ছাগলী খুৱাই বা গৰু খুৱাই তেনেহ'লে ভিটামিনটো আৰু ইয়াৰ ঘাঁহৰ যিটো মানে প্ৰটিনটো বেছি আছে আৰু এইটো খোৱালে ছাগলী অথবা গৰুটো মানে শক্তিটো বেছি পায় আৰু এই ঘাঁহটো ভাল লগোৱাৰ ফলত কেইদিনমান পিছতে এইটো গজালি মেলে আৰু এইটো বাৰ বাৰ কাটিব পাৰি। কটাৰ পিছতো আকৌ ঘাঁহ ওলায়, কটাৰ পিছতো আকৌ ঘাঁহ ওলায়। আপোনালোকে আপোনালোকে যদি এই ঘাঁহটো লগাই দিয়ে তেতিয়াহ'লে আৰু ঘাঁহৰ দৰকাৰ নহ'ব, এইটো হ'লেই যথেষ্ট হৈ যাব। আশা কৰোঁ আপোনালোকে ঘাঁহৰ সেইটো পালে আৰু আপোনালোকে যদি কোনোবা লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। Thank you everyone for watching this video.